ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমত আমাৰ ডেকা ল'ৰা ছোৱালীক 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ইতিমধ্যে আমি প্ৰায় 29,000 চৰকাৰী চাকৰি দিলোঁ আৰু অহা কিছুদিনৰ ভিতৰত বাকি 70,000 চৰকাৰী চাকৰিও আমি দিম। সেই সংকল্পৰে আজি আমি আগবাঢ়িছোঁ। আপোনালোকে এইবাৰ চাকৰি দিয়াৰ পিছত দেখিছে যে কি ধৰণৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে, কোনোবাই শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে, ৰিক্সা চালকৰ ল'ৰা ছোৱালীয়ে, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে 1 টকাও কাকো ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আমি চেষ্টা কৰিম যে অনাগত দিনবিলাকতো অসমত যাতে আমি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিব পাৰো। 1 লাখ চৰকাৰী চাকৰিৰ লগে লগে উদ্যোগীকৰণ আৰু কৃষিৰ জৰিয়তে 2 লাখ লোকক আমি কৰ্ম সংস্থাপন দিবৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো। আমাৰ মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোনৰ প্ৰথম পৰ্যায়ৰ লোনৰ বিপৰীতে পুঁজি মুকলি কৰি দিয়াৰ পিছত অহা কিছুদিনৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ যি সকাহ, সেই দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'বৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈছো। ইয়াৰ লগে লগে আমাৰ যি অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিখনকো আমি নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। অহা 15 জুনৰ পৰা 15 জুলাইলৈকে পুৰণা হিতাধিকাৰীসকলৰ ঘৰলৈ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল যাব। কোনে পাব লাগিছিল, পাব নালাগিছিল, যোৱা বছৰটোৰ ভিতৰত কোনোবা ব্যক্তিৰ মৃত্যু হ'ল নেকি, বেংকত টকা সোমোৱা নাই নেকি, এই গোটেইবিলাক তেওঁলোকে হিচাপ নিকাচ কৰি আমাক দিব। তাৰ পিছত আমি প্ৰত্যেক সমষ্টিত আৰু 6,000 নতুন আমি হিতাধিকাৰী আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু 6,000 নতুন হিতাধিকাৰী হোৱাৰ পিছত আমি এই অৰুণোদয় আঁচনি এই বছৰত 1250 টকালৈকে 15 আগষ্টত আমি আৰম্ভ কৰিম। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ বেংকত 1250 টকা প্ৰত্যেক মাহত সোমাব। ইয়াৰে 250 টকা আমি এই কাৰণে বঢ়াই দিছো যাতে আমাৰ আই মাতৃসকলে এই টকাটো লৈ ইলেক্ট্ৰিচিটিত বিল দিব পাৰে। ইলেকশ্যনৰ আগত 830 টকা আছিল, তাৰ পিছত আমি 1000 টকা কৰিলো আৰু এইবাৰ আমি 1250 টকা কৰিবলৈ গৈ আছো। আমাৰ ST, SC আৰু OBC এই ল'ৰা ছোৱালীবিলাকে কাষ্ট চাৰ্টিফিকেট বিচাৰি অফিচে অফিচে ঘূৰি ফুৰিছিল। এতিয়া নতুন নিয়ম হ'ব যে চৰকাৰী বিষয়াই স্কুললৈকে গৈ ক্লাছ 9 পোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ হাতত ST, SC, OBCৰ চাৰ্টিফিকেট তুলি দিব। কোনেও অফিচত আহিব নালাগে। আমাৰ বিষয়া কৰ্মচাৰীয়ে অফিচলৈ গৈ কাষ্ট চাৰ্টিফিকেট তুলি দিব। এই ধৰণে আমি অসমখনক নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো।